নমস্কাৰ কণমানিহঁত, তোমালোক আটাইকে কিডছ অফ আছামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি তৃতীয় শ্ৰেণী গণিতৰ আকৃতি আৰু নক্সা এই পাঠৰে কেইটামান আজি আমি অংক কৰিবলৈ শিকিম। আহা আমি প্ৰথম প্ৰশ্নটো চাওঁ। আমি আলোচনা কৰিব লগা প্ৰথম প্ৰশ্নটো হৈছে তলৰ বস্তুসমূহ জ্যামিতিক আকৃতিৰ লগত মিলোৱা। তোমালোকে ইয়াত যিবোৰ আকৃতি দেখিবলৈ পাইছা, এই আকৃতিবোৰ জ্যামিতিক আকৃতিবোৰৰ সৈতে মিলাব লাগিব আৰু সেই একে আকৃতিৰে আৰু এটা বস্তু আমি বিচাৰি উলিয়াব লাগিব। এটা আমাক কৰি থোৱা আছে, এইটো হৈছে গোলক। সেই গোলকটো এই গোলক আকৃতিৰ হয় আৰু গোলক আকৃতিৰ আৰু এটা বস্তু হৈছে বল। ঠিক একেধৰণে আমি এতিয়া বাকী ছবিবোৰ মিলাব লাগিব। এবাৰ আমি চাওঁ আহা 2 নম্বৰ যিটো ছবি বা 2 নম্বৰ যিটো বস্তু দিয়া আছে, সেই বস্তুটো হৈছে এটা ডাষ্টাৰ। এই ডাষ্টাৰটোৰ আকৃতিটো মন কৰা। এই ডাষ্টাৰটোৰ আকৃতিটো হৈছে এটা আয়তীয় ঘনক আকৃতিৰ, গতিকে আমি এই আয়তীয় ঘনকৰ লগত কাৰ চিন দি মিলাব লাগিব। ইয়াৰ লগতে আমি এই আয়তীয় ঘনক আকৃতিৰ আৰু এটা বস্তু বিচাৰি উলিয়াব লাগে। এই বস্তুবোৰৰ মাজত যদি তোমালোকে বিচাৰি চোৱা, আয়তীয় ঘনক আকৃতিৰ আৰু এটা বস্তু আছে, সেইটো হৈছে এই কিতাপখন। তাৰপিছতে আমি কিতাপখনৰ লগত আমি আঁচটানি মিলাব লাগিব। এবাৰ আমি চাওঁ আহা ইয়াৰ পিছৰ বস্তুটো। এইটো হৈছে এটা ঘনক আকৃতিৰ বস্তু আৰু ঘনক আকৃতিৰ বস্তু কোনটো হয় মন কৰা। এই ঘনকৰ নিচিনা একে আকৃতিৰ বস্তু হৈছে এই আকৃতিটো। এই কাঠৰ টুকুৰা হয়, ঘনক আকৃতিৰ কাঠৰ টুকুৰা। এই ঘনকৰ লগত মিলাব লাগিব। আৰু ঘনক আকৃতিৰ আৰু এটা বস্তু আছে, সেইটো হৈছে এই লুডুৰ গুটিটো। লুডুৰ গুটিটোৰ চাৰিওফালে সমান, গতিকে এই এটা ঘনক আকৃতিৰ বস্তু। আমি আঁচটানি মিলাব লাগিব এই লুডুৰ গুটিটোৰ লগত। ইয়াৰ পিছৰ বস্তুটো হৈছে এটা এটুকুৰা চক পেঞ্চিল। চক পেঞ্চিলৰ আকৃতিটো এটা চুঙা আকৃতিৰ হয়, গতিকে আমি চুঙাৰ লগত আমি আঁচটানি মিলাব লাগিব। তাৰ উপৰিও চুঙা আকৃতিৰ আৰু এটা বস্তু আছে, সেইটো হৈছে এই গিলাচটো। আমি গিলাচটো আঁচটানি মিলাব লাগিব। তেতিয়াহ'লে বস্তুৰ ফালে আমাৰ অকল এটাই বস্তু বাকী ৰৈছে, সেইটো হৈছে এই গাজৰটো। গাজৰটোৰ আকৃতিটো মন কৰা, তলৰ ফালে জোঙা হয়, গতিকে ই এটা শংকু আকৃতিৰ বস্তু হ'ব। শংকুৰ লগত আঁচটানি মিলাব লাগিব। তাৰপিছতে শংকু আকৃতিৰ আৰু এটা বস্তু বিচাৰিব লাগিব, সেইটো হৈছে জন্মদিনৰ টুপি। ছাত্ৰ ছাত্ৰীসকল, আমি এনেকৈ আকৃতিবোৰ আঁচটানি মিলাব লাগিব। এইবাৰ আমি চাওঁ আহা আলোচনা কৰিব লগা আমি দ্বিতীয় প্ৰশ্নটো। ইয়াত দিয়া আছে তলৰ তালিকাখন পূৰ কৰা। এই বস্তুবোৰ চাই এবাৰ আমি কাষৰ সংখ্যা আৰু চুকৰ সংখ্যাবোৰ পূৰ কৰিব লাগে। প্ৰথম ছবিটো দিয়া আছে এটা লুডুৰ গুটি। লুডুৰ গুটিৰ কাষৰ সংখ্যা হৈছে 12টা, গতিকে কাষৰ সংখ্যাৰ ঘৰত বহাব লাগিব 12 বহাব লাগিব। কাষৰ সংখ্যাত বহিব 12। তাৰপিছতে চুকৰ সংখ্যা হয় 8টা, গতিকে চুকৰ সংখ্যাত 8 বহুৱাব লাগিব। ইয়াৰ পিছৰ আকৃতিটো চোৱা, এইটো হৈছে এটা ঔটেঙা। ঔটেঙাটো এটা গোলক আকৃতিৰ বস্তু হয় আৰু গোলক আকৃতিৰ বস্তু হোৱাৰ কাৰণে ঔটেঙাটোৰ কোনো কাষ নাই আৰু ঔটেঙাৰ কোনো চুকো নাই, গতিকে চুকৰ ঘৰত লিখিব লাগিব চুক নাই। তাৰ পিছৰ আকৃতিটো চাওঁ আহা। এইটো হৈছে এটা পিৰামিড আকৃতিৰ বস্তু হয়, এটা ত্ৰিভুজৰ নিচিনা পিৰামিড। ইয়াৰ কাষ আছে 9টা, গতিকে কাষৰ সংখ্যাত লিখিব লাগিব 9 আৰু চুক আছে মুঠতে 6টা আছে, গতিকে চুকৰ ঘৰত লিখিব লাগিব 6। ইয়াৰ পিছৰ বস্তুটো মন কৰা, এইখন হৈছে এখন নোট, 10 টকীয়া এখন নোট। এই নোটখনত তোমালোকে চোৱা, নোটখনৰ কাষ আছে 4টা, গতিকে কাষৰ ঘৰত আমি লিখিব লাগিব 4। তাৰপিছতে লিখিব লাগিব চুকৰ সংখ্যা। নোটখনৰ চুক আছে 4টা, গতিকে চুকৰ সংখ্যাত লিখিব লাগিব 4। ইয়াৰ পিছৰ বস্তুটো হৈছে এটা এটকীয়া মুদ্ৰা। এই মুদ্ৰাটোৰ কাষ আছে 1টা, গতিকে কাষৰ সংখ্যাত লিখিব লাগিব 1। চুক মন কৰা, এটকীয়া মুদ্ৰাটোত কোনো চুক নাই, গতিকে আমি চুকৰ সংখ্যাত লিখিব লাগিব যে চুক নাই বা 0 লিখিব পাৰিবা। ইয়াৰ পিছৰ বস্তুটো হৈছে এটা বাঁহী। বাঁহীটোত কাষ মন কৰা, বাঁহীটোত কাষ আছে 2টা, গতিকে 2 লিখিব লাগিব আৰু চুক নাই, বাঁহীৰ কোনো চুক নাই, গতিকে চুক নাই লিখিব লাগিব। ইয়াৰ পিছৰ আকৃতিৰ বস্তুটো হৈছে এটা কণী। কণীটো এটা গোলক আকৃতিৰ বস্তু হয়। গোলকৰ কাষ নাই, গতিকে আমি ইয়াতে কি লিখিব লাগিব, কাষ নাই। লগতে কণীটোৰ বা গোলক আকৃতিৰ বস্তুৰ চুক নাই, গতিকে চুক নাই লিখিব লাগিব। ইয়াৰ পিছৰ বস্তুটো হৈছে এটুকুৰা কাঠ। এই কাঠ টুকুৰা দেখিবলৈ এটা ঘনক আকৃতিৰ হয় আৰু এই
কাঠ টুকুৰাৰ কাষ আছে 12টা, কাষৰ সংখ্যাত লিখিব লাগিব 12, আৰু চুক আছে 8টা, গতিকে চুকৰ সংখ্যাত আমি লিখিব লাগিব 8। একেবাৰে শেষৰ বস্তুটো হৈছে এখন চিলা। চিলাখনৰ কাষ আছে 4টা, গতিকে কাষৰ সংখ্যাত আমি লিখিব লাগিব 4 লিখিব লাগিব, আৰু চুকো আছে 4টা, গতিকে চুকৰ সংখ্যাত আমি লিখিব লাগিব 4। কণমানিহঁত, আজিৰ পাঠটি ইমানেই আছিল। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ সৈতে তোমালোকক আকৌ এবাৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।